উপেন্দ্ৰনাথ ব্ৰহ্মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈ পেলাই বড়ো জাতি জীয়াই থকাৰ কাৰণে বড়ো জাতিৰ চিনাকিৰ কাৰণে বড়ো জাতিৰ সৰ্বাংগীন উন্নয়ন আন্দোলন চলাইছিল জাতি জনগোষ্ঠী অধিকাৰক লৈ যি জীয়াই থাকিব পাৰে আজি দিনটো আমি অতিকে আনন্দিত যে অসম চৰকাৰে আমি দীৰ্ঘকালীন এটা দাবী আমি কৰি আহিছিলোঁ যে যেনেকুৱাকৈ ভূপেন দাক মানে এটা দিন আছে চিলড্ৰেন্স ডে আছে শংকৰদেৱ মাধৱদেৱৰ মানে জন্ম জয়ন্তী তিথি আছে তো তেনেকুৱাকৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে কোনো বন্ধ ঘোষণা নকৰাকৈ এইটো মানে পালন কৰিব লাগে অসমৰ কেলেণ্ডাৰত এইটো অন্তৰ্ভুক্ত কৰিব লাগে আমি দাবী জনাইছোঁ কংগ্ৰেছকো কৈছোঁ বিজেপিকো কৈছোঁ কিন্তু আজি তাৰিখত যোৱাকালি আমালৈ চিঠি আহিছে অসম চৰকাৰে এইটো গ্ৰহণ কৰিছে আৰু আমালৈ চিঠি প্ৰেৰণ কৰিছে যে এইটো বছৰৰ পৰা অসমৰ যি কেলেণ্ডাৰ আছে শিক্ষাৰ যি কেলেণ্ডাৰ আছে একাডেমিক কেলেণ্ডাৰ তাত ছাত্ৰ দিৱস হিচাপে লিপিবদ্ধ হ'ব আৰু এইটো পালন কৰা তো ধন্যবাদ যাচিছোঁ আৰু এইটো আমাৰ প্ৰাপ্য কাৰণ সকলোটা দিন আছে কিন্তু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম তো এইটো আমি কৈ আহিছিলোঁ আৰু আজি তাৰিখত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিখিনি কাম যে বড়ো সমস্যা সমাধান হ'ব লাগে শান্তি স্থাপন কৰিব লাগে সকলো জাতি জনগোষ্ঠী একেলগে যাব লাগে বড়ো ভাষা যদি জীয়াই থাকিব লাগে বিশ্ব ইয়াত চবেই যত্ন ল'ব লাগিব সকলো দিশত ইয়াৰ উন্নয়নৰ কাম কৰিব লাগে সেই সকলো দিশটো চালি জাৰি চাই আমি চৰকাৰকো আহ্বান জনাম যে বড়ো জাতি জীয়াই থাকিলেহে অসমখন জীয়াই থাকিব আৰু অসমত বড়ো জাতি যি জীয়াই থাকে এইটো অসমৰ কাৰণে বৃহৎ যি অসমৰ জাতি ব্যৱস্থা আছে ইয়াৰ কাৰণে আমি ভাবোঁ যে আমি আগবাঢ়িব লাগিব মাহী আইৰে চাই পেলাই আগবাঢ়িব বিচাৰে কিন্তু আজি আমি এটা দুখ প্ৰকাশ কৰিম যে অসমৰ নেতা বড়োসকলে মানে সংগ্ৰামী নেতৃত্ব দিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ ওপৰত বিভিন্ন পৰিলক্ষিত হৈছে দেখিবলৈ পাইছোঁ যিমানবোৰ মিটিং সেই সকলো নিৰ্বাচন নিখিল বড়ো ছাত্ৰ সন্থাক আক্ৰমণ কৰি নিখিল বড়ো ছাত্ৰ সন্থাক আক্ৰমণ কৰি পেলাই কেতিয়াবা খালগছ বেপাৰী কেতিয়াবা ধন অত্যন্ত লজ্জাজনক কেৱল মাত্ৰ গাদী কাৰণে ৰাজনৈতিক স্বাৰ্থৰ কাৰণে ৰাজনীতিক পূৰণ কৰাৰ কাৰণে এটা ছাত্ৰ সংগঠনক গালি পাৰাটো গালি গালাজ দিয়াটো এটা ছাত্ৰ সংগঠন আক্ৰমণ কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ কেতিয়াও সহ্য কৰিব নোৱাৰোঁ তেওঁ ইয়াৰ পৰা বিৰত থাকক নিৰ্বাচন আহিব যাব হৈ যায় এই সমাজখনক ভোট দিবলৈ তো ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ নিৰ্বাচনী কথা ক'ব লাগে নিৰ্বাচনী তৈয়াৰ কৰিব লাগে ইনকামমেন্সি আছে ৰাইজে বেয়া পাইছে তেখেতসকলৰ দুৰ্নীতি আছে তেখেতসকলে নিবনুৱা যুৱক যুৱতীক নতুন প্ৰজন্মক নিয়োগ কৰিব পৰা নাই কোনো কামকে ভালকৈ নিয়াৰিকৈ 15 বছৰ কৰিব পৰা নাই ৰাইজে হাগ্ৰাম মহিলাৰ সেই হিচাপে ৰাইজে তেওঁলোকৰ ওচৰত তাকে মানে বুজি পেলাই নিখিল ভাল কথা হোৱা নাই যদি পৰৱৰ্তী পৰ্যায়ত হাগ্ৰামা মহিলাৰ আজি ছাত্ৰ দিৱসৰ দিনাই যদি পৰৱৰ্তী আমিতো যেতিয়া আমি অসম চৰকাৰক দাবী জনাইছিলোঁ একেটা কথাকে আমি BTC প্ৰশাসন BTC চৰকাৰকো কৈছোঁ যে অসম চৰকাৰে কৰা নাই আপোনালোকে প্ৰথমে কৰক BTC 4টা জিলাত লাগু কৰক তো তেওঁলোকে এইটো মানে লাগু কৰিবলৈ যত্ন নল'লে যি বডোফাৰ কাৰণে আজি BTC হ'ল যি বডোফাৰ কাৰণে আজি BSC হ'ল যি বডোফাৰ কাৰণে আজি কোনোবা চিফ হৈ আছে EM হৈ আছে আজি সম্পত্তি মানে গঢ়ি তুলিলে যি বডোফাৰ কাৰণে আজি বড়ো ভাষা এই ক্ষেত্ৰত অন্তৰ্ভুক্ত হ'ল তো তেনেকুৱা এটা পৰিৱেশত তেওঁলোকৰ যি কৰণীয় সেই কৰণীয়টো
আক্ৰমণ কৰাত লাগিছে। ছাত্ৰ সন্থাই ৰাখিছে সেই দাবীবিলাক নিজৰ দাবী বুলি কৈ তো আমি আহ্বান জনাব বিচাৰিছোঁ, আমি যিকোনো ভাষাৰে আমি তেওঁলোকক মানে অৰিহণা দিব বিচাৰিছোঁ যে তেওঁলোকে তেনেকুৱা কোৱাৰ ৰাজনৈতিক পথাৰত PF নৱকৰণীয়া কংগ্ৰেছ কিংবা মানে বিজেপি নিৰ্বাচনত আপোনালোকে যি গালি গালাজ দিয়ে আপোনালোকে দিয়ক, আমাৰ কথা নাই। কিন্তু সমস্যা আজি তাৰিখত দল সংগঠন যি নেতৃবৃন্দ যি নেতাই বিগত 50 বছৰত এপছুৰ বিৰুদ্ধে কাম কৰিছে, এপছুক নিষেধ কৰিব বিচাৰিছে, এপছুক ধ্বংস কৰিব বিচাৰিছে, এপছুক গালি গালাজ কৰিছে, এই দল সংগঠনবিলাকৰ মানে এটা বুৰঞ্জী আছে। কাৰণ PTC এপছু PTCয়ে ৰাজনীতিক লাভালাভৰ কাৰণে গাদী লৈছিল। তেওঁলোকে বড়ো সমস্যা ট্ৰাইবেলৰ সমস্যাক লৈ তেওঁলোকে মাত মাতিম বুলি গাদী লৈছিল, মাত নামাতিলে, যাৰ কাৰণে ট্ৰাইবেল সমাজে জনজাতিবিলাকে বা বড়ো ৰাইজে তেওঁলোকক বিদায় দিলে। আৰু এনেকুৱা অৱস্থা আজিও আহি পাইছে যে আজিৰ তাৰিখত BPF বা হাগ্ৰম মহীলাৰ ডাঙৰীয়াই যেনেকুৱাকৈ এপছু বা বড়ো জাতিৰ ওপৰত বড়োলেণ্ড নালাগে, বড়ো সমস্যা সমাধান হ'ব নালাগে, জনজাতিকৰণৰ বিষয়টো লৈ তেওঁ মানে এটা ৰাজনীতি খেলি আছে যে মানে কোচ ৰাজবংশী আদিবাসীৰ মাজত যায় জনজাতি দিম বুলি কয়, আকৌ আমাৰ মাজত আহি পেলাই তেওঁলোকে কয় যে নাই আমি নাটকহে কৰিছোঁ। তো তেনেকুৱা এটা যোনে খেলিছে তেওঁ ধ্বংস হৈ যাব, তেওঁ নিষেধ হৈ যাব। তো PTC এপছুৰ দিনত PTC যেনেকুৱা ধ্বংস হৈ গৈছিল, নিষেধ হৈ গৈছিল, আজিৰ তাৰিখতো সেই সংঘাতটো এনেকুৱাই দেখিছোঁ যে এটা সময়ত BPF নাইকিয়াই হৈ যাব নেকি সমাজৰ পৰা। এইটো আমি নাইকিয়া নকৰোঁ, এইটো নিজে নিজে নেচাৰেলি ডেড হৈ যাব। কাৰণ তেওঁ বড়ো বিৰোধী যি কথাবিলাক ওলাইছে, বড়ো বিৰোধী বড়ো শেষ হৈ যোৱা কথাবিলাক যিবিলাক ওলাইছে, আজিৰ তাৰিখত অন্য জাতি জনগোষ্ঠীও ভাল পোৱা নাই। বহুত জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনে আমাক কৈছে যে আপচু সভাপতি নিখিল বড়ো ছাত্ৰ সন্থাক এনেকুৱাকৈ গালি পাৰিবনে, পাৰেনে, সেই কথাবিলাক আজিৰ দিনত মানে আমাৰ আগত প্ৰশ্ন কৰিছে। তো আমি কৈছোঁ যে যোনে গালি পাৰি থাকক, আমাৰ কথা আমি আমাৰ উদ্দেশ্যলৈ আমি কাম কৰি যাম, আমাৰ কামবিলাক আমি নিয়াৰিকৈ চলাই যাম। আৰু এটা সময়ত দেখিব যে ৰাইজে তাৰ পৰা দূৰত গৈছে, ৰাইজে তাৰ পৰা দূৰত আহিছে। সেইটো অনাগত দিনত সময়ে প্ৰমাণ দিব।